শ্বপিং মলৰ ভিতৰত বাঞ্জি জাম্পিং কেতিয়া শুনা পাইছিলে? তো এয়া চাওক শ্বপিং মলৰ ভিতৰত বাঞ্জি জাম্পিং। চ' বেচিকেলি ট্ৰেম্পলিনৰ ওপৰত ৰছীত লগাই দি পেলাই আপুনি জঁপিয়াই থাকিব পাৰে, যিমান ওপৰলৈকে নগ'লেও আপোনাৰ একো নহয়। আহক এতিয়া ভিডিঅ'টো আমি আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক 4টা বস্তু মূলতঃ দেখুৱাম। মেলবৰ্ণৰ ট্ৰেম, মেলবৰ্ণৰ বাছ, মেলবৰ্ণৰ ট্ৰেইন আৰু এটা প্ৰকাণ্ড ডাঙৰ শ্বপিং মল। আজি আমি গৈ আছোঁ ডংকাষ্টাৰ নামৰ এখন ঠাইলৈকে আৰু ঠাইখনৰ দূৰত্ব আমাৰ ঘৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ। এইখন হ'ল মেলবৰ্ণ ট্ৰেমৰ টাইম টেবুল আৰু এনেকৈ টাইম টেবুলবিলাক দিয়া থাকে আৰু ইয়াত চাই পেলাই কোনখন ট্ৰেম কেতিয়া কি সময়ত আহিব সেইটো জানিব পাৰি। এতিয়া আমাৰ ট্ৰেম আহি গ'ল, গতিকে আমি এতিয়া ট্ৰেমত উঠিম আৰু আপোনালোককো দেখুৱাম যে ট্ৰেমৰ ভিতৰত কেনেকুৱা লাগে, কি হয়। ইয়াতে চব বাছ ট্ৰেম এইবিলাক খালী লাগে, ইয়াতে ইমান মানুহৰ ভিৰ নাথাকে। আমি এতিয়া ট্ৰেমৰ পৰা নামি বাছেৰে যাব লাগিব আৰু এইটো এটা হ'ল সৰু বাছ ষ্টপ। তো আমি এতিয়া বাছৰ কাৰণে ৰৈ আছোঁ। অলপ সময় ৰখাৰ পিছত বাছখন আহিলে আৰু এয়া আপোনালোকে যদি দেখা পাইছে তো বাছৰ ভিতৰবিলাক সাধাৰণতে এনেকুৱা হয় আৰু এগেইন যেনেকৈ ট্ৰেমত মানুহ নাছিলে তেনেকৈ বাছতো ইমান বেছি ভিৰ নাথাকে। তো আমি এতিয়া ৰেল ষ্টেচনলৈকে গৈ আছোঁ। আমি আহি ট্ৰেইন ষ্টেচন পালোঁ আৰু আমি অলপ সময় ৰখাৰ পিছত আমাৰ ট্ৰেইনখনো আহি পালে। তো এইখন হ'ল মেলবৰ্ণৰ মেট্ৰ' ট্ৰেইন। এইখন ট্ৰেইনত আমি চিটিলৈকে যাম আৰু চিটিৰ পৰা আমি এখন বেলেগ ট্ৰেইন ল'ব লাগিব আমাৰ ফাইনেল যিটো জেগাত আমি যাম তালৈকে যাবৰ কাৰণে। আমি এতিয়া চিটিৰ ফ্লিণ্ডাৰ্ছ ষ্ট্ৰীট ষ্টেচন আহি পালোঁ, যিটো মই আপোনালোকক মোৰ আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ। আৰু এইটো যদি আপোনালোকে স্কাই স্ক্ৰেপাৰটো দেখা পাইছে দূৰত ওখ বিল্ডিংটো, সেইটো বিল্ডিঙত আমি ইয়াৰ আগৰ ভিডিঅ'টোত যোৱাতে দেখুৱাইছিলোঁ। তো মই ভিডিঅ' ডেছক্ৰিপশ্যনবিলাক দি দিম। তো আমি এতিয়া মেইন ট্ৰেইনত উঠিলোঁ আৰু আমি এইখন ট্ৰেইনতে আমি গৈ পেলাই আমাৰ যিটো গন্তব্যস্থান ডংকাষ্টাৰ, তো আমি ডংকাষ্টাৰলৈকে যাম। এনেকৈয়ে আমাৰ ট্ৰেইন জাৰ্ণি আৰম্ভ হ'ল আৰু আমি এখনৰ পিছত আন এখনকৈ ঠাইবোৰ পাৰ হৈ গন্তব্যস্থানলৈকে আগবাঢ়ি গৈ থাকিলোঁ। ট্ৰেইনেৰে গৈ থকা সময়ত অৱশ্যে এটা কথা মন কৰিছিলোঁ যে মেলবৰ্ণৰ বাহিৰৰ ঠাইবিলাকৰ কিন্তু আমাৰ ঠাইবিলাকৰ লগত বহুতো সামঞ্জস্য আছে। কাৰণ কিয়নো এই বাহিৰৰ ঠাইবিলাকত বহুতো গছ গছনিৰে ভৰা, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা বহুত ধুনীয়া ধুনীয়া ঠাই আমি ট্ৰেইনৰ খিৰিকীৰে দেখিবলৈ পাইছিলোঁ। তো সঁচাকৈয়ে এটা বহুতেই ভাল লগা অভিজ্ঞতা আছিলে। আৰু এনেকৈয়ে আমি গৈ প্ৰায় 17টা ষ্টেচন পাৰ হোৱাৰ পিছত আমি আমাৰ ফাইনেলি গন্তব্যস্থানত আমি আহি পাই গ'লোঁ। এতিয়া এগেইন আমি আৰু এটা ষ্টপ বাছত যাব লাগিব। আৰু এটা কথা হ'ল যে বাছ বা ট্ৰেইনত উঠিলে এই কাৰ্ডখন আমি এনেকৈ টেপ কৰিব লাগে। এই কাৰ্ডখনক মাইকী বুলি কোৱা হয়। ইয়াতে পইচা ভৰাই পেলাই আমি চলাই থাকিব পাৰোঁ। তো ফাইনেলি আমি আহি পালোঁ ডংকাষ্টাৰ। তো এইটো হ'ল ডংকাষ্টাৰৰ আটাইতকৈ ডাঙৰ মল, ৱেষ্টফিল্ড বুলি কোৱা হয় এই মলটো। এই মলটো গোটেই ঘূৰি পাকি লোৱাৰ পিছত এটা কথা গম পালোঁ যে এই মলটোৰ ভিতৰত দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সামগ্ৰীৰ পৰা লাক্সাৰী সামগ্ৰী সকলোখিনি বস্তুৱে একে ঠাইতে পোৱা যায়। ইয়াতে বহুতখিনি দোকান আছে আৰু বহুতো ব্ৰেণ্ডেড দোকান আছে, যেনেকৈ দেখা পাইছে মায়েৰ বা ডেভিড জনছ। এতিয়া আমি কিবা চোৱাৰ আগতে মমি আৰু মই ভাবিলোঁ যে আগতে আমি একাপ কফি খাই লওঁ। কফি খাই অকণমান ফ্ৰেছ হোৱাৰ পিছতহে আমি গোটেই মলটোত কি আছে এক্সপ্ল'ৰ কৰিম আৰু লগতে আমি আপোনালোককো দেখুৱাম। মই যেনেকৈ অলৰেডি কৈছোঁ যে ইয়াতে চব বস্তুৱে পোৱা যায়, ঠিক তেনেকৈ ইয়াতে কিতাপো পোৱা যায়। গতিকে কিতাপৰ দোকানখনত সোমাই পেলাই অকণমান কি কিতাপ পোৱা যায় সেইটো অকণমান চাই ল'লোঁ। অৱশ্যে কিতাপ কিনা নহ'ল। বাকী এইটো হ'ল বহুত এটা ইণ্টাৰেষ্টিং বস্তু, এইটো হ'ল লটাৰী। তো লটাৰী মানে ইয়াতে সদায় টিকেট কিনিব পাৰে আৰু দেখা পাইছে 60 মিলিয়ন আছে এইটো সপ্তাহত। তো এভৰি উইক মানে কিবা এটা প্ৰাইজ থাকে। তো এইবাৰ যিটো দেখা পালে তেনেকুৱাকৈ $60 মিলিয়ন আছে এইটো সপ্তাহৰ প্ৰাইজ মানি। 60 মিলিয়ন, ভাবি চাওক। মোটামুটি যদি মোৰ ভুল হোৱা নাই 300 কোটি টকা। মানে মাথা নষ্ট হৈ যায় একদম। এতিয়া এইটো চাওকচোন, ইমান লাক্সাৰিয়াছ মানে বাথৰুম, ইমান লাক্সাৰিয়াছ টয়লেট আৰু ক্লিনলিনেছটো চাওক কিমান চাফা তাৰমানে, আৰু কিমান ধুনীয়া পৰিপাটি, কিমান ডিচিপ্লিনত আছে। এইবিলাক হ'ল বেচিন, অট'মেটিক বেচিন। ইয়াতে যেতিয়া হাতখন দি দিব অট'মেটিক পানী ওলাই আহে। আই থিংক এইটো সকলোতে আজিকালি একদম কমন। বাট এনিৱে তাৰপিছত আপোনাৰ হাতখন ধোৱাৰ পিছত হাতখন শুকাবৰ কাৰণে এনেকুৱা হাত শুকোৱা মেচিন আছে আৰু ইয়াতে আপুনি হাতখন দিলে হাতখনত গৰম বতাহ লাগে আৰু হাতখন শুকাই যায়। মই কিন্তু ইয়াতে টয়লেটটোৰ মানে কাৰুকাৰ্য দেখাবৰ কাৰণে একচুৱেলি মই ভিডিঅ'টো কৰা নাই। মই মেইন উদ্দেশ্যটো হ'ল যে ক্লিনলিনেছটো। টয়লেটটো যেনেকুৱাই নহওক, ইমান ধুনীয়া কাৰুকাৰ্য নহ'লেও কথা নাই, চিম্পুল টয়লেট এটা হ'লেও কিন্তু ইয়াতে একদম চাফ চিকুণকৈ ৰাখে, সেইটো মোৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু এইটো হ'ল এটা মানে বেবী ফিডিং ৰুম, মানে ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকক, বাচ্ছাবিলাকক ভোক লাগিলে গাখীৰ ইত্যাদি খোৱা হয়। পাব্লিকলি মানে ইয়াতে এইটো কৰাটো অকণমান মানে আনকমফৰ্টেবল। এতিয়া মই আপোনালোকক দেখুৱাম মাংসৰ দোকান। মাংসৰ দোকান কেনেকুৱা মেলবৰ্ণত। তো দেখা পাইছে এনেকৈ মাংসৰ দোকানত মাংস থৈ দিয়ে,
বিভিন্ন ধৰণৰ পিচ যেনেকুৱা লাগে তেনেকুৱা মাংস কিনিব পাৰে চিকেনত $9 হাঁহত $6 মানে 500-400 টকা এনেকুৱা দাম আৰু চিকেনৰো মানে বেলেগ বেলেগ পাৰ্ট লৈ বেলেগ বেলেগ দাম এইখন হ'ল এখন টিপিকেল মানে জুচৰ দোকান য'ত মানে বিভিন্ন ধৰণৰ জুচবিলাক পোৱা যায় আৰু ফ্ৰেছ জুচ পোৱা যায় মানে একদম ডাইৰেক্ট গাজৰৰ জুচ লাগে বিটৰুটৰ জুচ লাগে আপেলৰ জুচ লাগে সুগাৰ কেন লাগে যি লাগে ডাইৰেক্ট আৰু একদম মানে ফ্ৰেছ ওলাই দিব দেখাই পাইছে এইবিলাক কেনেকৈ সুগাৰ কেনবিলাক আছে তো আমি সুগাৰ কেন জুচ খালোঁ সুগাৰ কেন প্লাছ জিঞ্জাৰ মানে সুগাৰ কেনৰ লগত আদা দি দিছিলে তো মানে খাই বহুত বঢ়িয়া লাগিল মানে মজা লাগিল আৰু এটা আছিলে মমি আই থিংক সুগাৰ কেন আৰু ৰেছবেৰী লৈছিলে তো বহুত মানে ভাল লাগিলে তো এনেকুৱা ফ্ৰেছ জুচৰ দোকানো বহুতখিনি মানে মেলবৰ্ণত পোৱা যায় মানে কমন আৰু এইটো আমাৰ ইণ্ডিয়াতো পোৱা যায় সকলোতে পোৱা যায় এনেকৈ দুপৰীয়াৰ ভাত আমি ইয়াতে খালোঁ মমিয়ে ইণ্ডিয়ান ৰেষ্টুৰেণ্টৰ পৰা পোলাও আৰু চিকেন কাৰী খালে আৰু মই ভিয়েটনামিজ কিবা এটা খালোঁ মিক্স ভেজিছ এতিয়া এটা কথা জানি আপোনালোকে আচৰিত হ'ব যে অষ্ট্ৰেলিয়াত মানে পানীৰ দাম চফ্ট ড্ৰিংকৰ দামতকৈ বহুত বেছি অৰ্থাৎ কোকোকোলা বা পেপচি যদি খাব লাগে তেতিয়াহ'লে আমি $2 মানত পাই যাওঁ $2-3 মানে মোটামুটি 150 মান টকা কিন্তু পানী এক বটলৰ দাম মোটামুটি $4 তলততো নাপায়েই আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে মই এটা কথা কোৱা নহ'ল যে মানে পাব্লিক ট্ৰেন্সপৰ্টত সকলো ধৰণৰ সুব্যৱস্থা থাকে আৰু তাৰে এটা মানে উদাহৰণ হ'ল এই ব্ৰেইল ছিষ্টেম যিসকল মানুহে দেখা নাপায় তেওঁলোকৰ কাৰণে ব্ৰেইল ছিষ্টেম আছে য'ত তেওঁলোকে টাচ কৰি পেলাই গম পাব পাৰে যে এই ট্ৰেইনখন ক'ত যাব বা কিবা ইমাৰ্জেঞ্চি হ'লে কি হেল্প ল'ব কি কৰিব লাগিব ইত্যাদিবোৰ তো এই সৰু সৰু বস্তুবোৰ খুব ভাল লাগে যেনেকুৱা এনেকুৱা ইমাৰ্জেঞ্চি হেল্প বুটন আছে তো এইটো টিপি দিলে মানে ইমাৰ্জেঞ্চিৰ সময়ত মানে লগে লগে হেল্প পাই যাব আৰু বাকী এনেকৈ মেপবিলাক দিয়া থাকে এইবিলাকতো আমাৰ ইণ্ডিয়ান মেট্ৰ'তো থাকে ইণ্ডিয়াৰ লগতো কম্পেৰিজন কৰিব নোৱাৰি মেলবৰ্ণৰ ট্ৰেইন কাৰণ কিয় ইণ্ডিয়াৰ ইমান ডাঙৰ হিউজ মানে এটা ট্ৰেইন নেটৱৰ্কিং ছিষ্টেম বাট ষ্টিল মানে ইয়াতো এটলিষ্ট যিখিনি আছে সেইখিনিও বহুত সুব্যৱস্থিত আৰু লগতে মানে কি হয় ইয়াত যেনেকৈ দেখা পাইছে ন মানে চববিলাক বস্তু বহুত ধুনীয়াকৈ ৰখা হয় মানে একদম মানুহে লেতেৰা নকৰে মানুহে নষ্ট নকৰে তো সেইটো মানে এটা মোৰ বহুত ভাল লাগে আৰু মই প্ৰতিটো ভিডিঅ'তে মই ক'ব বা দেখুৱাব চেষ্টা কৰোঁ যে মানে আমি এই ক্লিনলিনেছটো ৰাখিব লাগে মানে যেতিয়া আমাৰ এই পাব্লিক ট্ৰেন্সপৰ্ট বা পাব্লিক যিটো প্ৰপাৰ্টি বুলি কয় সেই পাব্লিক প্ৰপাৰ্টিটো মানে আমাৰে গতিকে সেই পাব্লিক প্ৰপাৰ্টিটোক যাতে আমি মানে নিজৰ নিচিনাকৈ ব্যৱহাৰ কৰি ধুনীয়াকৈ ৰাখিব পাৰোঁ সেই বস্তুটো আমাৰ আহিব লাগে তো সেইটোৱে মোৰ উদ্দেশ্য মানে যাতে ভিডিঅ'বিলাকৰ জৰিয়তে আমি মানে শিকিব পাৰোঁ ডেটছ ইট তো আমি এনেকৈয়ে ভিডিঅ'টোৰ শেষলৈকে আহি পালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পালে যিখিনি আমাৰ ওচৰে পাজৰে ঘটি থাকে নিত্য নৈমিত্তিক দৈনন্দিন জীৱনত সেইখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ সদায় মই মোৰ ভিডিঅ'বিলাকৰ জৰিয়তে দি গতিকে ভিডিঅ'বিলাক চাই থাকিব আৰু মোৰ পেজখন ফ'ল' কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে টাটা বাই বাই